হেল্ল' নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' লৈ আজি আকৌ মই পুনৰ আহিছোঁ। আজি বৰ্তমান মই শুই উঠিছোঁ আৰু এতিয়া শুই উঠিয়ে বৰ্তমান আজি প্লেনিং কৰিছোঁ যে আজি এই জেগালৈ যাম। এটা ঐতিহ্য পুৰণি মন্দিৰ, যি বাবা থান সকলোৱে পৰিচিত, সকলো আহিছে তাত, আৰু সেই তালৈ আমি যাম বুলি এতিয়া ওলাইছোঁ। মই জাষ্ট উঠিছোঁ, উঠি পেলাই মই মোক ধুই মানে ওলাব লৈছোঁ আৰু ওলাই আপোনালোকক দেখাম তাত কি ধৰণৰ কেনেকুৱা ধৰণৰ ঐতিহ্য পুৰণি মন্দিৰ কি আছে তাত, আৰু সকলো আহিছে। যিসকল নাই অহা তেওঁলোকক দেখিবলৈ পাব মোৰ ভিডিঅ'টোত। সেইকাৰণে গাইজ, চ' এতিয়া ওলাইছোঁ, আমি যাবলৈ ল'ম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। অকণমান ওলাই ৰেডি হৈ আছোঁ গাইজ। চ' লগৰটো বাবে ৰখি আছোঁ, সি অহা নাই এতিয়ালৈকে। চ' তাৰ কাৰণে অলপ ৱেইট কৰি আছোঁ। মই যাম বুলি ভাবিছোঁ আৰু সি ওলাই আহি আছে ঘৰৰ পৰা। তাৰ ঘৰৰ সন্মুখতে মই ৰখি আছোঁ গাইজ, বাইক চাইক লৈ ৰেডি। এতিয়া আমি যাম। চ' গাইজ, ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে, কি হয় গোটেই আপোনালোকক দেখাম। আহিয়ে গাইছ, এইটো দেখিবলৈ পাইছোঁ, যিটো আধা মৰা হৈ আছে বৰ্তমান। ইয়াক মই আনি পকাত থৈ দিবলগীয়া হৈছে, অলপ ভাল পাওক, তাৰপিছত ই সুস্থ হৈ যাওক বুলি। ইয়াকে আহি প্ৰথম দেখি পাইছোঁ গাইছ, দেখিবলৈ পাইছে গাড়ী ইয়াক চেপি থৈ গৈছিলে বোলা। সেইকাৰণে ইয়াক এনেকৈ থৈ দিছোঁ যাতে ভাল হওক। দেখিবলৈ পাইছে পখিলা, ধুনীয়া পখিলা গাইছ, কিন্তু আধা মৰা হয় এনেকুৱা হৈ আছে, ভাল হওক বুলি আশা কৰোঁ। যা বিশা পইচা দিব। अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। এয়া গাইজ সুন্দৰ দৃশ্য, যি আমি মঠনি কৈছিলোঁ আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়, 2 কিলোমিটাৰ দূৰত এই মন্দিৰ উপস্থিত আছে, যিটো পুৰণি ঐতিহ্য মন্দিৰ বুলি কোৱা হয়। আপোনাৰ বুৰঞ্জীমতে আমি বুৰঞ্জীটো পাইছোঁ পঢ়িবলৈ ইয়াৰ বিষয়ে। পুৰণি ঐতিহ্য মন্দিৰ বাবা থান জৰাখণ্ড বুলি কোৱা হয়, যিহেতু ইয়াত আগৰ দিনৰ মানুহে কৈছিল ইয়াত ভীম আৰু জৰাখণ্ডৰ যুদ্ধ হৈছিল, য'ত ভীমে জৰাখণ্ডক দুফাল কৰি পেলাইছিল। সেয়াই এয়া মন্দিৰ ইয়াতে বুলি আমি সকলোৱে জানো। ইয়াত বহুত ঐতিহ্যৰ পুৰণি কিছু মূৰ্তি আছে, দেখিবলৈ পাব গাইজ। গৈ আছোঁ আমি এতিয়া বৰ্তমান ওপৰলৈ, আৰু বহুত ওপৰলৈ যাব লাগিব। ওপৰত যিহেতু মন্দিৰ এটা চাকিগছ জ্বলাই, তাত সকলোৱে দেখিবলৈ পায়, আৰু বহুত আহিছে। আৰু যিসকল নাই অহা তেওঁলোকৰ বাবে দেখাইছোঁ যে কেনেকুৱা ধৰণৰ, আৰু যিসকলে আহিছে তেওঁলোকে নিশ্চয় গম পায় যে ওপৰত কি আছে। চ' গাইজ, আমি এতিয়া ওপৰলৈ যাম, ব'লক গাইজ। আমি আহি বৰ্তমান ওপৰ পোৱাগৈ নাই, এতিয়াও আমি বহুত ওপৰলৈ উঠিব লাগিব, আৰু লাহে লাহে উঠি আহিছোঁ। আৰু বহুত দিন মই বিশেষকৈ ইয়ালৈ অহা নাছিলোঁ, আজি বহুত দিনৰ মূৰত আকৌ ইয়ালৈ আহিছোঁ। সেই লগৰটো মই আহিছোঁ আৰু আমি ওপৰলৈ গৈ আছোঁ। ইয়াত দেখিবলৈ পাইছোঁ, ইয়াত মই এইটো কাৰণে আহিছোঁ যে মোৰ ব্লগটো এইটো কাৰণে বনোৱা হৈছে যে এই মন্দিৰটো সকলোৱে আহিছে ইয়াত। বাবা থান, যিটো আমাৰ নুমলীগড় অঞ্চল গোলাঘাট ডিষ্ট্ৰিক্টত এইটো বাবা থান নামে বিখ্যাত যিটো জনপ্ৰিয় এটা টেম্পল হয়, তাত সকলো আহিছে। কিছুসকল নাহিবও পাৰে, যিসকল নাই অহা তেওঁলোকে চাব পাৰিব মোৰ ভিডিঅ'টোত ওপৰত কি আছে মই দেখাম। আৰু তাৰ উপৰি আজি মই বহুত দিনৰ মূৰতে ইয়ালৈ আহিছোঁ যে ইয়াত বিশেষকৈ গৰম দিনত আহি ভাল লাগে, যিহেতু বহুত ঠাণ্ডা পৰিছে, দেখিবলৈ পাইছে। ইয়াত সকলো গছ গছনিৰে ভৰি থকা ইয়াত ঠাণ্ডা পৰিৱেশ, সেইবাবে আহিছোঁ। যিহেতু বহুত গৰম, আজি বহুত বেয়াকৈ ৰ'দ দিছে, আৰু এইটো গৰমত আমি ওলাই আহিছোঁ, অলপ ইয়াত অলপ ঠাণ্ডা অনুভৱ পাম। আৰু যিহেতু বহুত দিন অহা নাই, চাওঁ কি হয় ইয়াত। এয়া গাইজ চব ভালেকেইটা বান্ধৱ বৰ্তমান এনেকৈ শুই আছে, জিৰণি লৈ আছে গছজোপা, আম গছজোপাতে। এয়া পোৱালিৰ সৈতে এনেকৈ জিৰণি লৈ আছে, দেখিবলৈ পাইছে। এয়া গাইজ ইমান ধুনীয়া দৃশ্য। আৰু এইফালে চক, এইফালেও কেইটামান শুই আছে এয়া গছত, দেখিবলৈ পাইছে আপোনালোকে। চব এইদৰে এনেকৈ শুই আছে এই আম গছজোপাতে। ইয়াত বান্দৰৰ বাবে যিটো বিখ্যাত হয়, কিন্তু কাকো অনিষ্ট নকৰে বান্দৰকেইটাই, সকলোকে এনেকৈ দৰ্শন কৰে ৰাইজে আহি পেলাই। আৰু দেখিবলৈ পাইছে এইকেইটা বৰ্তমান শুই আছে গাইজ। এইকেইটা চক কি সুন্দৰকৈ শুই আছে, দেখিয়ে ভাল লাগে। পোৱালিৰ সৈতে শুই আছে, এইটো পোৱালি আছে গাইজ লগত। বৰ্তমান ওপৰলৈ যাম আৰু ওপৰলৈ যাম। হেল্ল' দোস্ত, বৰ্তমান আহি পালোহি বাবা থান মন্দিৰ, দেখিবলৈ পাইছে বাবা থান টেম্পল, জৰাখণ্ড পাহাৰ। বৰ্তমান আমি উঠি আহিছোঁ, সম্পূৰ্ণ আহি পোৱাহি নাই, মাজভাগতে বহি আছোঁ, দেখিবলৈ পাইছে দুলুমণি আৰু মই বিশেষকৈ।
আৰু আপোনালোকে ভিডিঅ'টো চাওক গাইজ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডণ্ট গিভ আপ অমৰচেত্ৰী গাইজ। সকলোৱে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু যিসকলে বেয়া পায় ডিছলাইক মাৰিব আৰু ছাবস্ক্ৰাইব নকৰিলেও মই বেয়া নাপাওঁ, কিন্তু যিসকলে ভাল পায় তেখেতসকলৰ বাবে কৈছোঁ, পুনৰভাৱে কৈছোঁ, তেখেতসকলে এটা লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ। আমি বৰ্তমান ভিডিঅ'টো আমি আগবঢ়াই নিওঁ আগলৈ, ব'লক আমি ওপৰলৈ গৈ একদম তল লাগে চব। এয়া গাইছ এটা এটাকৈ নামি নামি আহি আছে বৰ্তমান গছৰ পৰা, আৰু ইয়াত তললৈ গৈ আছে পোৱালিৰ সৈতে। এয়া গাইছ দেখিবলৈ পাইছে, আমি বহি চাই আছোঁ, কি আমোদ দৃশ্য চাওক গাইছ, এনেকুৱা দৃশ্য লাগেনে? ইয়ালৈ আহি সেইকাৰণে ভাল লাগে গাইছ, ইয়ালৈ আহি অলপ দেৰি বহি ভাল লাগে, এই বান্দৰসমূহ চাই ভাল লাগে। এয়া চাওক পোৱালি, এয়া চাওক গাইছ এটা এটাকৈ চব গৈ আছে গাইছ তললৈ। এইফালে পাৰ হ'ব লাগিব গাইছ। এয়া গছজোপা পৰি গৈছে দেখিব পাইছে, বাগৰি গৈছে গাইছ গছজোপা। গাইছ নাজানো কেনেকুৱা লাগে, কিন্তু মোৰ কচম কৈছোঁ বহুত বেছি ভাগৰ লাগি গৈছে গাইছ। দেখিবলৈ পাইছে বহুত দিন অহা নাছিলোঁ, আজি বহুত দিনৰ পিছত আহিছোঁ গাইছ। ভাগৰি গৈছোঁ চাওক, কিমান ওপৰলৈ উঠি আহিব লগা হৈছে, কিমান ষ্টেপ উঠি আহিব লগা হৈছে, কোনো গম পোৱা নাই। ভৰিয়ে কাম নকৰা হৈ গৈছে গাইছ। বহুত দিনৰ মূৰত আহিছিলোঁ, আজি ভাগৰি গৈছোঁ। এয়া আহি বৰ্তমান ওপৰত পাইছোঁহি, দেখিবলৈ পাইছে গাইছ। এয়া আৰু মোৰ লগৰটো আহি বৰ্তমান বহি আছে, সি দেখিবলৈ পাইছে। কেনেকুৱা লাগিছে সি? বঢ়িয়া ন? মজা মজা পাই গৈছোঁ গৰমত। এয়া গাইছ বৰ্তমান আহি পাইছোঁহি ওপৰত। এয়া ওপৰত বহিবলৈ জেগা আছে কিছু পাইছে, এনেকৈ দি থোৱা আছে টেবুল বেঞ্চ, মানুহ আহি বহিব পাৰেহি। আৰু এয়া ওপৰত দেখিবলৈ পাইছে। আৰু অকণ ওপৰলৈ উঠিব লাগিব গাইছ, ওপৰলৈ উঠিলে আমি মেইন যি মন্দিৰ সেই মন্দিৰভাগ পাম। এতিয়া বৰ্তমান আমি বহুত ওপৰলৈ উঠি আহিলোঁ। ইয়াত যিহেতু ঠাণ্ডা, যিমানটো কষ্ট হৈছিলে কষ্ট ভাল লাগিলে গাইছ আহি। আৰু এইফালে এটা ৰাস্তা আছে গাইছ, দেখিবলৈ পাইছে, এইটো ষ্টেট ৰাস্তা। সেইফালে গাড়ী চাই কেতিয়াবা বাইক চাইকো আহিব পাৰে এইটো ৰাস্তাই। আৰু ওপৰত আছে আমাৰ দেখিবলৈ পাইছে, ওপৰত যি মেইন মন্দিৰ মূৰ্তি সকলো ওপৰতে আছে। ইয়াতো দেখিবলৈ পাইছে অলপ শিলৰ মূৰ্তি আছে কিছু। আৰু এতিয়া বহিম, যিটো বহুত ভাগৰ লাগিছে, ঘামি গৈছোঁ গাইছ। বহুত দিনৰ মূৰত আহি আজি পাই গৈছোঁ গাইছ। সেয়া চক কি সুন্দৰ গাইছ। আহি বৰ্তমান ওপৰ পালোহি। সেয়া দেখিবলৈ পাই আছে একদম পাহাৰৰ ইপাৰ দেখিবলৈ পাই আছে গাইছ, জুম কৰি দেখা পাব পাৰে। সেই পাহাৰৰ ইপাৰ আমি ব্ৰহ্মপুত্ৰ এইখন ইয়াৰ পৰা দেখিবলৈ পোৱা যায় বুলি গম পোৱা যায়। আৰু ইয়াত বৰ্তমান ঘৰ এটা আছে, ওপৰত দেখিবলৈ পাইছে এইটো ঘৰ। আৰু আমি এতিয়া আহি পাই ওপৰত পালোহি। এইফালে উঠি আহিছিলোঁ গাইছ, বহুত ওপৰলৈ কিমান ষ্টেপ আছে গণিব নোৱাৰিলোঁ, কিন্তু ভালেকেইটা ষ্টেপ আছে। চ' আহি বৰ্তমান আমি ওপৰত পাইছোঁহি। আৰু এতিয়া আমি উঠি যাম ইয়াৰ ওপৰলৈ গাইছ, দেখিবলৈ পাইছে ইয়াৰ ওপৰলৈ উঠি যাম। ইয়াৰ ওপৰত যিহেতু এটা চাৰ্কুল আছে দেখিবলৈ পাব, মূৰ্তিৰ চাৰ্কুল, তাতে পূজা কৰে চাকি জ্বলাই। বৰ্তমান ওপৰলৈ উঠি গৈ আছোঁ, যি মেইন জেগালৈ গৈ আছোঁ দেখিবলৈ পাইছে সেয়া। আৰু অকণ ওপৰলৈ উঠিলে আমি মেইন জেগা পাই যামগৈ গাইছ। চ' ব'লক গৈ থাকোঁ। মোৰ যিটো বহুত ভাগৰ লাগিলে, আপোনালোকৰ অলপতো চাওক, আপোনালোকে ভাগৰ নালাগে, যিটো দেখিবলৈ পাব সুন্দৰকৈ গাইছ। সেয়া দেখিবলৈ পাইছে, এইফালৰ ৰাস্তা আছে, এইফালৰ ৰাস্তা সেয়া। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। সকলো পাথৰতে দেখিবলৈ পাইছে কিছু নহয় কিছু মূৰ্তি আছে, কীৰ্তিবিলাক, যিটো কোৱা যায় পুৰণি এইবিলাক খান্দোতে ওলাইছিলে। ইয়াত পাথৰ হয়, মাটি খান্দোতে এইবিলাক ওলাইছিলে। সকলো পাথৰ এইবিলাক দেখিবলৈ পাইছে আগৰ পুৰণি। এয়াই গাইছ যি আমি সকলোৱে গম পাওঁ, ইয়াত চাবলৈ আমি সকলো মানুহ বহুত ভক্ত ইয়ালৈ আহে, ভক্তপ্ৰাণ ইয়ালৈ আহিবলৈ দেখিব পাই যায়। এই বস্তুভাগ দেখিবলৈ সকলো আহে, এই মূৰ্তিভাগ চাবলৈ, যিহেতু এইভাগ ঐতিহ্যৰ মূৰ্তি বুলি সকলোৱে জানে, পৰিচিত। সেইকাৰণে আমি আজি আহি দেখাব বিচাৰিছোঁ আপোনালোকক গাইছ। চব ইয়াত কেনেকুৱা ধৰণৰ শিলৰ মূৰ্তি আপোনালোকে দেখিবলৈ পাইছে। আৰু এই মূৰ্তিভাগ চাবলৈকে বহুত দূৰ দূৰৰ পৰা মানুহ আহি ইয়াত উপস্থিত হৈ এই ওপৰলৈ আহে। এই একদম ওপৰত এইভাগে আছে, এইভাগে চাবলৈ সদায় ইয়াত চাকি, ইফালে চাকি গছ জ্বলাই, ধূপ ধূনা জ্বলাই মানুহে পূজে। আৰু ইয়াত বহুত ভক্তৰ আগমন দেখা পোৱা যায়। এই চাৰ্কুলটোত দেখিবলৈ পাইছে, এই চাৰ্কুলটোত সকলো আহি বহেহি, ফটো মাৰে, সকলো ইয়াত দেখিবলৈ পোৱা যায়। আৰু এতিয়াও আছে বহুত ধৰণৰ মানুহ ইয়াত আহি বৰ্তমান উপস্থিত হৈছে, ফটো মাৰি আছে, বহিছে, অলপ জিৰণি লৈছে। ইয়াত বহুত ঠাণ্ডা পৰিৱেশ।
আৰু চবফালে জংঘল এনেকৈ ছাগল দি আহিছে গাইজ দেখিবলৈ পাইছে এয়া চাওক মই আপোনাক দেখালোঁ আৰু নিশ্চয় যদি কোনোবা অহা নাই তেন্তে এই ভিডিঅ'টো চাই আপোনালোকে আহিব ইয়াত আহি সঁচাই ভাল লাগিব আৰু আপোনালোকে আহি গম পাব যে ইয়াৰ যিটো ষ্টেপ উঠি ওপৰলৈ আহি যিটো আনন্দ সুখী হয় সেই সুখীটো আপোনালোকে তেতিয়াহে গম পাব যে অনুভৱ কৰিব যে কেনেকুৱা লাগে এতিয়া আমি আহিলোঁ ইমান কষ্ট কৰি ওপৰলৈ আহিলোঁ কিন্তু ইয়াত আহি আমাৰ নিশ্চয় অলপ হ'লেও মনটো ভাল লাগিছে গাইজ চ' মই দেখাইছোঁ এয়া চব बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो এই গাইজ সাপডাল বৰ্তমান মৰা নাই বোলে আমি মৰিলে বুলি আহিছিলোঁ কিন্তু সাপডাল বৰ্তমান মৰা নাই শুই আছে বুঢ়া হ'ল ন হে তাতে পোক চোকবিলাক ধৰি খায় এয়া যাব নোৱাৰে মানে বুঢ়া হ'ল কাৰণে সাপডাল তেনেকৈ থাকে এতিয়া এই দাদাজনে ক'ত আমি গম পাইছোঁ আৰু থাকে ইয়াত ঢেৰ আছে থিয় হৈ যাব পাৰে না আমি মৰিলে বুলি অথনিৰ পৰা আমি চাই আছিলোঁ কিন্তু মৰা নাই বৰ্তমান নাই না থিয় হৈ যাব পাৰে কি চাইছ অলপ হেৰি কৰিব নি নাই নুজুকাই হে নুজুকাই এতিয়া তাৰ জেগাত আছে একো নকৰিব খঙাই গ'লে দিগদাৰ আছে ডাঙৰ আছে বহুত ডাঙৰ বহুত ডাঙৰ বহুত ডাঙৰ আপোনাৰ 5-6 ফুটমান দীঘল দীঘল আৰু বহুত ডাঙৰ হয় এয়া গাইজ চব মালা থাকে মৰি আছে বুলি নাই মোৰ সদায় ওলাই থাকে নেকি এইখনত গাটো লৈ আছে না দেখা ধৰিব পৰা নাই আমি চালোঁ জুম কৰি লওক জুম নাই হোৱা ফেটি হয় ন অকমান ওচৰতে দুলু চল যাবি আমাৰ এইজনে মানুহজন ইয়াতে থাকে মানুহজনক চ' আমি কিবা এটা ক'ব বিচাৰিছোঁ আমি এতিয়া বৰ্তমান সাপডাল দেখিলোঁ সাপডাল মৰি থকা বুলি আহিছিলোঁ কিন্তু একেটা আহি ক'লে যে সাপডাল জীয়া সাপ তো আমি দেখাই দিলে আমি সকলোৱে সাৱধানতা হ'লোঁ তো এইজনে আমি ক'ব বিচাৰিছোঁ ইয়াত থাকে এইজনে চ' আপুনি কি ক'ব ইয়াৰ বিষয়ে অলপ কওক ইয়াততো তেনেকৈ সাপ চাপ ওলাই থাকে হয় আৰু এইবিলাক আৰু এতিয়া গৰমৰ দিন তো গাঁতৰ পৰা মানে গৰম হৈ গ'লে ওলাই আৰু এইবিলাক সাৰ চাৰ বিচাৰিবলৈ তেনেকৈ আৰু ইয়াৰ বিষয়ে অলপ কওক নাই এই বাবাচনৰ যি টেম্পলৰ বিষয়ে আপুনি থাকে ইয়াত বহুত ভক্ত আহে তাৰ বিষয়ে ভক্ত আহে আৰু পুৰণা বুলি এনেকৈ ঠিক আছে ধন্যবাদ আপোনালৈ মৰি আছে বুলি আহিছিলোঁ কিন্তু বৰ্তমান মৰি থকা নাছিলে জীৱন্ত হৈ বুঢ়া হৈ গ'ল বুলি আমি গম পাইছোঁ আৰু এতিয়া এইদৰে যাব লৈছে আগলৈ গৈ আছে গাইজ দেখিবলৈ পাইছে ফুটমান দীঘলৰ হয় অজগৰবিলাক কেতিয়াবা সেই তলৰ ৰাস্তাত ওলায় অঁ এতিয়া ওপৰৰ পৰা গৰমটো গাঁতৰ ভিতৰত সোমাই যায় গৰম হৈ যায় ওলাই সহ্য কৰিব নোৱাৰে গাইজ বৰ্তমান আহিলোঁ দেখিলোঁ ইয়াত আহি দেখিলোঁ যে ঐতিহ্য পুৰণি যি মন্দিৰ আৰু আহি এটা বস্তু দেখিবলৈ পালোঁ যি সৰ্প দেখিবলৈ পালোঁ আমি সকলোৱে এডাল সৰ্প আছিলে যি সৰ্পডাল আমি প্ৰথমতে আমি মৰি থকা অৱস্থাত একে জেগাত ৰৈছিলে তাৰ আমি মৰি থকা অৱস্থাত বুলি ভাবিছিলোঁ মৰা সৰ্প বুলি ভাবিছিলোঁ কিন্তু যিজন মানুহ ইয়াত থাকে যিজন ল'ৰা ইয়াত থাকে তেখেতে আহি ক'লে যে সেইটো সৰ্প মৰি থকা নহয় বুঢ়া হ'ল সাপডাল ফেটি সাপ হয় আৰু তেখেতে দেখাই দিলে দেখাৰ পিছত লৰচৰ কৰি দিলে আৰু কাকো অনিষ্ট নকৰে সৰ্পজনে যিটো ভগৱানৰ ভক্ত শিৱৰ মন্দিৰ বুলি কোৱা হয় আমি দেখিবলৈ পালোঁ শিৱ ভক্ত যিটো সৰ্প আৰু তেখেত বুঢ়া হৈ গৈছে সেইকাৰণে একে জেগাতে ৰৈ থাকে আহাৰ গ্ৰহণ কৰে যি জেগাত তেখেতৰ জেগাত যেতিয়া পোক পৰুৱা আহে সেইবিলাক আহাৰ গ্ৰহণ কৰি তেখেতে খায় আৰু নিজৰ জেগাত তেখেতে সেই গছজোপাৰ তলতে আকৌ জিৰণি লয় এতিয়া সাপডাল দেখুৱালোঁ আপোনাৰ গাইজ আৰু এতিয়া আমি ঘৰলৈ যাওঁ বৰ্তমান দেখিলোঁ ইয়াত আহি বহুত ধুনীয়া লাগিলে আহি সকলো ইয়াত অলপ উপভোগ কৰিলোঁ এতিয়া বৰ্তমান আমি ঘৰলৈ যাওঁ গৈ আছোঁ গাইজ আৰু আপোনালোকক জনাইছোঁ যিসকল বৰ্তমান অহা নাই তেওঁলোকে নিশ্চয় এবাৰ আহিব আহি এই যি ঐতিহ্য পুৰণি মন্দিৰৰ বাবাথান টেম্পল বুলি কোৱা হয় সকলোৱে জনতাত বিখ্যাত হয় তালৈ আহি আপোনালোকে এবাৰ দৰ্শন কৰি যাব এই ওপৰভাগত আহিব অকল দুটামান ষ্টেপ উঠিয়ে ঘূৰি নাযাব একদম সম্পূৰ্ণ ওপৰলৈকে আহিব ওপৰলৈকে আহি ইয়াৰ যি মনোমোহা দৃশ্য সেই দৃশ্য চাবলৈ আপোনালোকে নিশ্চয় আহিব আৰু আহি চাই তাৰপিছত আপোনালোকে ক'ব মোলৈ কমেণ্ট কৰিব মোৰ ভিডিঅ'টোত কেনেকুৱা লাগে নিশ্চয় জনাব গাইজ ধন্যবাদ এতিয়া ব'লক আমি পুনৰ উভতি যাওঁ কিছু ভাগৰ লাগে গাইজ ইয়াত উঠিলে আপোনালোকে নিশ্চয় গম পাব যিসকলৰ ভৰি অলপ প্ৰব্লেম আছে তেখেতসকলে আহিলে গম পাই যাব কিমান ভাগৰ লাগে এই চব কিবা গছজোপা পৰি আছে ভাল খাই পৰিছিলে কিন্তু একো অনিষ্ট কৰা নাই ৰাস্তাটো বাটটো আছেই মানুহ অহা যোৱা কৰিব পাৰি কিন্তু গছডাল পৰিলে তথাপি কাকো
ৰাস্তাটো অনিষ্ট কৰা নাই, ৰাস্তা ভাগে হৈ আছে। ইয়াত তলেদি মানুহ অহা যোৱা কৰিছে। সেই গছজোপাত কোনোবাই কিবাকিবি লিখি দিছে, লিখক কোনো কথা নাই, খালি গছজোপা ধুনীয়াকৈ আছে গাইজ। সেয়া আমি আহি পালোহি। এতিয়া বৰ্তমান সেয়া চাওক তলফালেদি ৰাস্তা, যিটো হাইৱে হয়, নেশ্যনেল হাইৱে আমাৰ সেইফালে গাড়ী অহা যোৱা কৰা। আমি ওপৰলৈ উঠি আহিছিলোঁ বৰ্তমান। এয়া চাওক গাইজ, কেৰাহী ওপৰলৈ উঠি গৈছিলোঁ, আমি আহিলোগৈ। এতিয়া আমি তললৈ নামি গৈ আছোঁ গাইজ। গাইজ নামি আহোঁতে গাইজ মজা লাগে, যিহেতু উঠোঁতেহে গম পোৱা যায়, কিন্তু নামি আহিছোঁ বৰ্তমান এতিয়া ভাল লাগিছে। নামি আহোঁতে একদম আৰাম ফিল হয়, একদম ছেটিছফিকেশ্যন পাওঁ। কিন্তু উঠি আহোঁতে বহুত হাৰ্ড ৱৰ্ক হয় মানে, কিন্তু হাৰ্ড ৱৰ্ক হ'লেও ওপৰলৈ উঠি কিন্তু মজা লাগে গৈ। এতিয়া ওপৰত পাওঁগৈ, এতিয়া নিশ্চয় ভাল লাগে। আৰু আমি আহি বৰ্তমান তল পালোহি গাইজ। ওপৰৰ পৰা উঠিলোঁ, ওপৰত চাই কৰি এতিয়া বৰ্তমান তল পালোহি। এতিয়া আমি ঘৰলৈ যাম। আৰু যিসকলে গাইজ ভিডিঅ'টো মই যদি দিছোঁ, সেই ভিডিঅ'টো চাই যদি নিশ্চয় আপোনালোকে ভাল পাইছে, তেতিয়া নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, জনাব আৰু লগতে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু যিসকলে যদি বেয়া পায় তেনেহ'লে ডিছলাইক কৰিব। মই নকওঁ লাইক কৰিবলৈ, ডিছলাইকো কৰিব পাৰে বেয়া পালে। আৰু লগতে মোৰ ভিডিঅ'টো চাই আপোনালোকে এটা ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ গাইজ। এতিয়া আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।